মই মোৰ পৰিচয়টো দিছোঁ। মই মহম্মদ ৱালিউল ইছলাম, SDO সদৰ চিৰাং আৰু ইনচাৰ্জ ইলেকশ্যন অফিচাৰ চিৰাং ডিষ্ট্ৰিক্ট। আজি এই সভাখনলৈকে মই আমাৰ তৰফৰ পৰা আমন্ত্ৰিত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ জনসংযোগ বিভাগৰ আমাৰ DIPRO আৰু লগতে মোৰ সহকৰ্মী সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এই সভাখন পতাৰ বিশেষ উদ্দেশ্যটো হৈছে আমাৰ স্পেচিয়েল ছামাৰী ৰিভিজন চলি আছিলে আৰু সেই ছামাৰী ৰিভিজনৰ আজি 2021-ৰ 9 আগষ্টৰ পৰা চলিছিলে আৰু আজি আমাৰ 1 নৱেম্বৰ তাৰিখে আমাৰ ইলেকশ্যন কমিশ্যনৰ পৰা চিডিউল আছিলে। আজি আমাৰ ড্ৰাফ্ট পাব্লিকেশ্যনৰ দিন ধাৰ্য কৰা হৈছিলে আৰু সেই মৰ্মে গোটেই আমাৰ অসমতে সকলোবিলাক সমষ্টিতে আজি ড্ৰাফ্ট পাব্লিকেশ্যন কৰা হ'ব আৰু সেই মৰ্মে আমাৰ ফালৰ পৰা আমাৰ বিভিন্ন স্তৰৰ আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ পৰা আৰম্ভ কৰি আমাৰ ইলেকশ্যন অফিচাৰ হিচাপত মই নিজে আছোঁ আমাৰ চিডলি 31 ST কনষ্টিটুৱেঞ্চি, আমাৰ AERO, আমাৰ BLO ছুপাৰভাইজাৰ, আমাৰ DLOs। তো এই স্পেচিয়েল ছামাৰী ৰিভিজনৰ ক্ষেত্ৰত আমাৰ যিবিলাক কাৰুকাৰ্য আমাক নিৰ্ধাৰিত কৰি দিছিল সেই মৰ্মে আমি সকলোখিনি আজিৰ তাৰিখলৈকে যিমান দিছিলে আমি সকলো সুকলমে কৰি ল'লোঁ আৰু কৰি আজি আমাৰ ড্ৰাফ্ট মানে পাব্লিকেশ্যনৰ এই মুহূৰ্তত আমি উপনীত হৈছোঁ। আমাৰ আজিৰ ড্ৰাফ্ট পাব্লিকেশ্যনৰ ক্ষেত্ৰত আমাৰ কমিশ্যনৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছিলে ৰিমুভেল অফ DSC, মাল্টিপল এণ্ট্ৰিজ, লজিকেল এৰৰ, এইবিলাক আমাৰ প্ৰি ৰিভিজন এক্টিভিটিজ আছিলে যিবোৰ আমাৰ 9 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু সেই সকলোখিনি লগতে হাউচ টু হাউচ ভেৰিফিকেশ্যন থ্ৰু BLO, প্ৰপাৰ ফৰ্মেশ্যন অফ ছেকশ্যন, ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন, এইখিনি কামৰ কাৰণে আমাক 9 আগষ্টৰ পৰা 31 অক্টোবৰলৈকে সময় নিৰ্ধাৰিছিলে। 31 অক্টোবৰ মানে যোৱাকালিলৈকে। আৰু এই সময়খিনিৰ ভিতৰত আমাৰ এই চিডিউল যিখিনি কাম দিয়া হৈছে এইখিনি আমাৰ কৰা হৈ গৈছে আৰু আমি এই গোটেইখিনি কৰাৰ পিছত ফাইনেলি আমি আমাৰ মানে চিডলি 31 ST LACত এই আমাৰ হেৰি হৈছে টোটেল আমাৰ এগেইনষ্ট 269 পলিং ষ্টেচন আমাৰ টোটেল আজি যিটো ড্ৰাফ্ট পাব্লিছ হ'ব ইয়াতে আমাৰ টোটেল 2,07,855 ভোটাৰ্ছৰ এগেইনষ্টত আমাৰ ৰোল পাব্লিছ হ'ব। ইয়াৰে 1,03,859 মেল পপুলেশ্যন, 1,03,991 ফিমেল পপুলেশ্যন আৰু থাৰ্ড জেণ্ডাৰ আছে আমাৰ 5জন। তো এই ইনফৰমেশ্যনখিনি আমাক কমিশ্যনৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে। আমি আজি সেইকাৰণে আপোনালোক সকলোকে মাতি আমি এই খবৰটো এই ইনফৰমেশ্যনটো দিছোঁ আৰু ইয়াৰ পিছত আমাৰ ৰিভিজনৰ কাম চলি থাকিব। এতিয়া আজিৰ পৰা আকৌ নতুন কেইটামান হেৰি আছে কি পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট্ৰল আজি হ'ব। তাৰপিছত আপোনাৰ পিৰিয়ড ফৰ ফিলিং অফ ক্লেইম এণ্ড অবজেকশ্যন এইটো কালিৰ পৰা ষ্টাৰ্ট হ'ব 30 নৱেম্বৰলৈকে। তাৰপিছত স্পেচিয়েল কেম্পেইন ডেটছ থাকিব, সেইটো টাইম টু টাইম CEO ছাৰৰ পৰা আমাক ইনষ্ট্ৰাকশ্যন দিব, সেইমতে আমি কেম্পেইন কৰিব লাগিব। তাৰপিছত 20/12/2021 ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন থাকিব, সেইখিনি আমি ডিছপ'জ কৰিব লাগিব। আৰু ফাইনেল পাব্লিকেশ্যন অফ ইলেক্ট্ৰল ৰোল আমাৰ প্ৰকাশ পাব 5/1/2022। এইখিনি মোৰ ক'বলগীয়া আছিল। মই এতিয়া আমাৰ DIPRO মহাশয়ক মই অনুৰোধ কৰিম তেখেতে দুআষাৰ ক'ব আৰু এই পিছৰ কাৰ্যখিনি আপোনালোকে সকলোৱে সহায় কৰি মই অকণমান চাই দিছোঁ। হয়, মানে আগৰ যিটো আছিলে পলিটিকেল পাৰ্টিৰ বিভিন্ন পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ
বিশেষ ক'বলগীয়া একো নাই, যিহেতু আমাৰ ছাৰে ক'লেই আৰু আজি ড্ৰাফ্ট পাব্লিছ হোৱা বুলি কৈছে, ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আমাৰ 31 চিডলি SDLAC। গতিকে ছাৰে যেনেকুৱা শ্বেডুলৰ কথা কৈছে, সেই শ্বেডুলৰ মতে এটাৰ পিছত এটা হৈ যাব। তো আমাৰ সাংবাদিক বন্ধুসকলক মই সেইটোৱে অনুৰোধ কৰিব বিচাৰোঁ, যাতে আমাৰ এই শ্বেডুলৰ দিয়া কাৰ্যসূচী আমাৰ ফিল্ড লেভেলত সুচাৰুৰূপে হৈ যায়। ইয়াৰ বাবে আপোনালোকে অলপ সহায় কৰি দিব আমাৰ এই ৰাইজক জনোৱাৰ ক্ষেত্ৰত। সেইখিনি মই কৈ মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। এটা এপ এটা ইনষ্টল হৈছে, গৰুড়া এপ। তো গৰুড়া এপটো মানে ইনষ্টল হোৱাৰ পৰা আমাৰ ফিল্ড লেভেলৰ যিখিনি ফাংচনাৰী আছে তেওঁলোকৰ বহুত সুবিধা হৈছে। তেওঁলোকে মোবাইল এপৰ থ্ৰুদি তাৰমানে গোটেই মানে ডাটাবিলাক ল'ব পাৰিছে, আৰু তেওঁলোকৰ ধৰক মানে এইটোৰ পৰা ট্ৰেন্সপাৰেঞ্চিও আহিছে। ফিল্ড লেভেলত ধৰক কোনোবা জেগাত বিভিন্ন ধৰণে ধৰক চব ক্ষেত্ৰত AMF ফেচিলিটি হওক কিবা হওক চববিলাক তেওঁলোকে মোবাইলৰ স্নেপশ্বট লৈ পেলাই এইটো নেটত আপলোড কৰিছে, যিটো চবেই চাব পাৰিব। তাৰমানে যিটো এটা ভাল কথা, ট্ৰেন্সপাৰেঞ্চি আহিছে, আৰু সেইটোত আমি ছাকচেছো হৈছোঁ। আমি আমাৰ গোটেইখিনি PSৰ এগেইনষ্টতে আমি গৰুড়া এপটো আমাৰ ফিল্ড লেভেলৰ ফাংচনাৰীৰ পৰা মানে কাৰ্যক্ষম কৰিবলৈ সক্ষম হৈছোঁ। এইটো এটা মানে বিশেষভাৱে ক'বলগীয়া আছিল, সেইটো মই ক'লোঁ আপোনালোকক। আৰু বাকী মই ফিগাৰটো মই কৈ আছোঁ আপোনাৰ ডিফাৰেঞ্চৰ ফিগাৰটো। 2817 বাঢ়িছে। সেইটো আমি মানে কি ৰিচেণ্টলি হেৰিও কৰিছোঁ যে আমাৰ ভেকচিনেশ্যন ড্ৰাইভটো চলি আছে আমাৰ। তো ভেকচিনেশ্যন আমাৰ যদিও হেল্থ ডিপাৰ্টমেণ্টৰ পৰা হৈছে, আমাৰ ইলেকশ্যন অফিচাৰবিলাককো এটা ইনষ্ট্ৰাকশ্যন দিছে যে PS ৱাইজ BLO দ্বাৰা তাৰমানে DC ছাৰে চিঠিও লিখিছে, প্লাছ মই নিজেও ইনিচিয়েটিভ লৈ আছোঁ, PS ৱাইজ ভেকচিনেশ্যনৰ ডাটাটো ল'ব দিছে। তো তেনেকুৱা ক্ষেত্ৰত আমি ফিল্ড লেভেলত গৈ দেখিছোঁ কিছুমান ফৰেষ্ট ভিলেজত ধৰক মানুহজন ভোটাৰ লিষ্টত নামটো আছে, কিন্তু তেওঁৰ ভেকচিনেশ্যনত তেওঁ নাই। মানে কি হৈছে, ভোট দিয়াৰ সময়ত মানুহজন হয়তো আহিছে, আহি তেওঁ মাইগ্ৰেট হৈ গৈছে, ক'ৰবাত গুচি গৈছে। আচ্ছা 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 মানে তেওঁলোক অলৰেডি এক্সিষ্ট, মানে আছে মানুহখিনি অলৰেডি আছে তাত। আচ্ছা আচ্ছা গম পাইছোঁ। অৰুণাচল, নাগালেণ্ড, আপোনাৰ এই ত্ৰিপুৰা বা বেলেগ আমাৰ BTCৰ বাহিৰৰ গম পাইছোঁ কিন্তু ইয়াতে ইনহেবিটেণ্ট মানে বসবাস কৰি আছে। আচ্ছা 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 অকণমান চাব লাগিব তেতিয়াহ'লে সেইবিলাক। মানে এতিয়া ধৰক আমি নেক্সট এতিয়া সেইটো এতিয়া আমাৰ হয়তো গম পালোঁ এতিয়া, সেইকাৰণে মই ক'লোঁ এতিয়া ধৰক আমাৰ প্ৰথম ষ্টেজটো প্ৰি ৰিভিজন এক্টিভিটিজত আমাৰ মই যে ক'লোঁ হাউচ টু হাউচ ভেৰিফিকেশ্যন থ্ৰু BLO। তেওঁলোকে BLO ভেৰিফিকেশ্যন কৰি এটা ৰিপৰ্ট দিছে। তাৰপিছত AERO আছে, তাৰপিছত আমাৰ ইলেকশ্যন অফিচাৰ আছে, DEO আছে বা CEO আছে। তেনেকুৱা লেভেলত আমি আমাৰ কৰিলোঁ। ছেকশ্যন আছে, প্ৰপাৰ ফৰ্মেশ্যন, ৰেচনেৰেশ্যন অফ পলিং ষ্টেচনতো ক'ৰবাত বাইফাৰ্কেট কৰিব লগা আছিল বা কিবা আছিল, কি আছিল। এতিয়া দাদাই যিটো কথা ক'লে, কথাটো মই মানি লৈছোঁ। এতিয়া আমাৰ নেক্সট আমাৰ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আজি। নেক্সট আমাৰ পিৰিয়ড অফ ফিলিং ক্লেইমছ এণ্ড অবজেকশ্যনছ। তেন্তে এইটো আপোনাৰ অবজেকশ্যন হ'ল, কথাটো মই কৈছোঁ। সেই অবজেকশ্যনটো আমি এটা লেভেলৰ পৰা আমি অবজেকশ্যনটো ৰেইজ কৰিলে তেতিয়া তাৰ জাষ্টিফিকেশ্যন দি পেলাই আমি সেইবিলাক হয়তো কাটাৰ হেৰি আছে। সেইকাৰণে পিছৰ পৰ্যায়ত ফাইনেল ড্ৰাফ্ট পাব্লিকেশ্যন হোৱাৰ সময়ত হয়তো এইবিলাক ডিলিশ্যনো হৈ যাব পাৰে, কিন্তু সেইটো প্ৰপাৰ ৱেট আহিব লাগিব তাৰমানে। হয়।